নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ কাপোৰৰ 4 নম্বৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকলৈ আন দুযোৰ কাপোৰ লৈ আহিছো। আহকচোন কাপোৰ দুযোৰ চাওক। এইযোৰৰ এইখন চাদৰ চাওকচোন। এইযোৰ কাপোৰৰ দিকটো হৈছে ৰাজলক্ষ্মী আৰু বাণীটো হৈছে পদ্মিনী। কেনেকুৱা লাগিছে চাওকচোন। গোটেই গাতে ডাঙৰ ডাঙৰ ফুল দিছে। ইয়াত দুটা ৰঙৰ ফুল দিছে, ৰাণী কালাৰ আৰু কলা। ইয়াত পটি দিয়া হৈছে এনেধৰণে আৰু দহিবোৰ এনেধৰণে গাঁঠিছো দুটা মিক্স কৰি। এইযোৰ কাপোৰো মায়ে বুইছে। এইখন আছিল চাদৰ আৰু এইখন হৈছে মেখেলা। মেখেলাখন চাওকচোন। এইযোৰ কাপোৰ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন দেই। আৰু এইটো ব্লাউজটো মই নিজে চিলাইছো। ব্লাউজটোৰ হাতখন দীঘল কৰি দিছো। এইখন পিঠিখন ফিকাতৰ দিছো। এইখিনি আগফাল হাতত এনেধৰণে পটি মাৰি দিছো। এতিয়া আহক আন এযোৰ কাপোৰ চাওক। এইযোৰ ৰঙা ৰঙৰ কাপোৰ। এইযোৰ দিগু পদ্মিনী, বাণীও পদ্মিনী। এইযোৰ চাওকচোন কেনেকুৱা লাগিছে। নীলাৰে দহি দিছো। ইয়াতো দুটা ৰঙৰ ফুল দিছে, নীলা আৰু হালধীয়া। আঁচলটো তেনেধৰণে দিছে। ইয়াত পটি দিয়া নাই, পাৰিহে দিছে। এইযোৰ কাপোৰ কেনেকুৱা লাগিছে ক'বচোন দেই। এইখন আছিল চাদৰ আৰু এইখন মেখেলা। মেখেলাখন চাওকচোন। আজি মই আপোনালোকক দুযোৰ কাপোৰ দেখালোঁ। এই দুযোৰ কাপোৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। আগৰ ভিডিঅ'কেইটাত মৰম দিয়াৰ দৰে এইটো ভিডিঅ'টো মৰম দিব বুলি আশা থাকিল। ধন্যবাদ।